আজি বিশ্বনাথ জিলাত অনুষ্ঠিত হল তেজপুৰ গট টেলেণ্ট চেপ্টাৰ 2ৰ প্ৰথম পৰ্বৰ অডিশ্যন। জিলাৰ বিভিন্ন স্থানৰ পৰা অহা 1 শতাধিক প্ৰতিযোগীয়ে নিজৰ শিল্প প্ৰতিভা উজ্জ্বল কৰিবলৈ অংশগ্ৰহণ কৰে এই অডিশ্যনত। প্ৰতিযোগিতাৰ বাছনি পৰ্ব অতিক্ৰম কৰি 41 গৰাকী প্ৰতিযোগীয়ে ফাইনেল ৰাউণ্ডলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয়। এই অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকে পৰিচালক ঋষি চেত্ৰী, সহ পৰিচালিকা নৱনীতা হাজৰিকা, লগতে সৰস্বতী বৰগোহাঁই আৰু বাবুল চেত্ৰী। প্ৰতিযোগীৰ শৈল্পিক প্ৰদৰ্শনে আগন্তুক পৰ্বৰ বাবে উৎসাহ বঢ়াই তোলে। পৰিচালকে জানিবলৈ দিয়ে যে অহা 14 তাৰিখ দেওবাৰে শোণিতপুৰ জিলাৰ টুপিত অনুষ্ঠিত হ'ব পৰৱৰ্তী অডিশ্যন। প্ৰতিভাই জীৱনৰ পথ প্ৰদৰ্শক, ইয়াক স্পষ্ট ৰূপত প্ৰতিফলিত কৰিছে তেজপুৰ গট টেলেণ্টে। নিউজ ডেস্ক ৰিপৰ্ট, শোণিতপুৰ লাইভ। ভাল লাগিছে বিশ্বনাথ চালে আপোনালোকে অডিশ্যন থাকে পাৰ্টিচিপেট দেখিলোঁ চবৰ প্ৰথমতে চালোঁ ঠিক হৈছে আৰু তেতিয়া ফাইনেল ৰাউণ্ডৰ কাৰণে ৱেইট কৰি আছোঁ। প্ৰথম বিশ্বনাথ চালে আৰম্ভ কৰিছোঁ। এতিয়ালৈকে আমি 2টা শ্ব' কৰা হ'ল। কমপ্লিট আমি খুব ভাল বনাইছোঁ এনেকৈ আৰু আমি নগাঁও শোণিতপুৰত আকৌ হ'বলৈ আছে, টুপিয়াত হ'বলৈ আছে। গতিকে এইদৰে আমি আগবাঢ়ি গ'লে আৰু নেক্সট আছে আমাৰ টুপিয়া মানচিৰি আৰু আপোনাৰ নগাঁও কলিয়াবৰত। যিহেতু ভাল লাগিছে, ইমান কম ল'ৰা ছোৱালী ইমান ধুনীয়াকৈ ডান্স কৰিছে। সিহঁতৰ মানে ডান্সটো চাই পেলাই বেছি ভাল লাগিছে।